নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ। আজি বদমাছ ঊলৰ ওপৰত এটা ভিডিঅ' লৈ আনিছোঁ। এইটো এটা সহজ আৰু সৰু টপিক হয় আৰু এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে, সেয়েহে আপোনালোকে এই টপিকটো একেবাৰে মিছ নকৰিব। আহক এতিয়া পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ। বদমাছ ঊলটো পঢ়াৰ আগত প্ৰথমে এই ৰাশিটোলৈ এবাৰ মন কৰকচোন। এই ৰাশিটোত কেইবাটাও অপাৰেশ্যন আছে। ইয়াত মাইনাছ আছে, মাল্টিপ্লিকেশ্যন আছে, ব্ৰেকেট আছে, প্লাছ আছে, ডিভিজন আছে আৰু অফ আছে। যেতিয়া এটা ৰাশিত দুটা বা দুটাতকৈ বেছি অপাৰেশ্যন থাকিব, তেতিয়া আমি বদমাছ ঊলৰ সহায়ত তেনেকুৱা ৰাশিবিলাক ছল্ভ কৰোঁ। এতিয়া আমাক বদমাছ ঊলটোৱে কি কয়, প্ৰথমে আমাক ব্ৰেকেটটো ছল্ভ কৰিবলৈ কয়। ব্ৰেকেটটো আমাৰ তিনি প্ৰকাৰৰ থাকে। কি কি থাকে? স্মল ব্ৰেকেট থাকে, কাৰ্লি ব্ৰেকেট থাকে আৰু স্কুৱাৰ ব্ৰেকেট থাকে। যেতিয়া এটা ৰাশিত এই তিনিওটা ব্ৰেকেট থাকিব, তেতিয়া আমি প্ৰথমে ছল্ভ কৰিম আমি স্মল ব্ৰেকেটক, তাৰ পিছত ছল্ভ কৰিম আমি কাৰ্লি ব্ৰেকেটক আৰু শেষত আমি ছল্ভ কৰিম স্কুৱাৰ ব্ৰেকেটক। ক্লিয়াৰ হৈছে? বদমাছৰ অ'টো হৈছে অফ, আৰু অফত আমি সদায় মাল্টিপ্লিকেশ্যন কৰি পিনে কুৱেশ্যন ছল্ভ কৰোঁ। যেনে এইটো কুৱেশ্যনত আমাৰ দেখিছে ইয়াত অফ আছে আৰু ইয়াত এই অফৰ জেগাত আমি মাল্টিপ্লাই কৰি পিনে কুৱেশ্যনটো ছল্ভ কৰিম। তাৰপিছত আমি ছল্ভ কৰিম ডিভিজন, তাৰপিছত ডিভিজনৰ পিছত আমি ছল্ভ কৰিম মাল্টিপ্লিকেশ্যন, মাল্টিপ্লিকেশ্যনৰ পিছত ছল্ভ কৰিম আমি এডিশ্যন আৰু একেবাৰে শেষত ছল্ভ কৰিম আমি ছাবট্ৰেকশ্যন। আহক এতিয়া আমি বদমাছ ঊলটো প্ৰয়োগ কৰি পিনে এই কুৱেশ্যনটো ছল্ভ কৰোঁ। এই কুৱেশ্যনটো আমি প্ৰথমতে কোনটো ছল্ভ কৰিম? প্ৰথমতে আমি এই ব্ৰেকেটটো ছল্ভ কৰিম। তো কিমান হ'ব? 7 - 2 ইনটু 4 - 3 কিমান হৈ যাব? 1 হৈ যাব, প্লাছ 6 ডিভিজন 3 অফ 1। এতিয়া আমি নেক্সট ষ্টেপত কি ছল্ভ কৰিম? এই অফটোক ছল্ভ কৰিম। কিমান হৈ যাব? 7 - 2 ইনটু 1 প্লাছ 6 ডিভিজন, আৰু এই অফত যি থাকিব আমাৰ তাত আমি কি বহাই দিম? এটা মাল্টিপ্লাই চিন বহাই দিম। তো এই যিটো মাল্টিপ্লিকেশ্যন চিনটো আছে, এইটো আমাৰ কি হয়? অফৰ মাল্টিপ্লিকেশ্যন হয়, আৰু এই অফটোক আমি ছল্ভ কৰিম। এতিয়া এইখিনিতে এটা কথা কৈ থওঁ, এই অফৰ মাল্টিপ্লিকেশ্যন আৰু এটা আমাৰ নৰ্মেল মাল্টিপ্লিকেশ্যন দুটা বেলেগ হয়। অফৰ মাল্টিপ্লিকেশ্যনটো আমি নৰ্মেল মাল্টিপ্লিকেশ্যনতকৈ আগত ছল্ভ কৰিম, আৰু সেইটো আমি ডিভিজনতকৈ প্ৰথমতে ছল্ভ কৰিম অফৰ মাল্টিপ্লিকেশ্যনটো, আৰু নৰ্মেল মাল্টিপ্লিকেশ্যনটো আমি ডিভিজনৰ পিছত ছল্ভ কৰিম। ক্লিয়াৰ হৈছে? এই মাল্টিপ্লিকেশ্যনটো হৈছে আমাৰ নৰ্মেল মাল্টিপ্লিকেশ্যন, আৰু এই যিটো মাল্টিপ্লিকেশ্যন আছে এইটো মাল্টিপ্লিকেশ্যন হৈছে আমাৰ অফৰ মাল্টিপ্লিকেশ্যন। সেয়ে এই মাল্টিপ্লিকেশ্যনটো আমি এতিয়াই ছল্ভ কৰিম, মানে ডিভিজনৰ আগত ছল্ভ কৰিম। ঠিক আছে? তো কিমান হ'ব আমাৰ? 7 - 2 ইনটু 1 প্লাছ 6 ডিভিজন, এইটো 3 ইনটু 1 কিমান হৈ যাব? 3 হৈ যাব। এতিয়া আমি কি ছল্ভ কৰিম? এতিয়া আমি এই ডিভিজনটো ছল্ভ কৰিম। কিমান হৈ যাব? 7 - 2 ইনটু 1, আৰু এইটো কিমান হৈ যাব? এইটো আমি 6 ডিভিজন 3 আমি কেনেকৈ লিখিব পাৰোঁ? এইটো তাৰপিছত 6/3। এতিয়া আমি কথা কৈ কৰিব পাৰিম, 3 × 6 কেইবাৰ যাব? দুবাৰ যাব, 3 × 2 = 6। তো সেইকাৰণে এইটো কিমান হ'ব? ইয়াৰ প্লেচত আমি কিমান বহাব পাৰিম? 2 বহাব পাৰিম। তো নেক্সট ষ্টেপত আমি কি কৰিম? ডিভিজন কৰিলোঁ, তাৰপিছত আমি কি মাল্টিপ্লিকেশ্যন কৰিম, এইটো পাৰ্ট ছল্ভ কৰিম। তো কিমান হৈ যাব? এইটো 7 - 2 ইনটু 1 কিমান হৈ যাব? এইটো 2 হৈ যাব, প্লাছ 2। নেক্সট ষ্টেপত আমি কি কৰিম? এডিশ্যন কৰিম। তো এডিশ্যন কৰিবলৈ ইয়াত চাওক -2 প্লাছ 2, তো কিমান হৈ যাব? এইটো হৈ যাব আমাৰ 0, তো হৈ যাব আমাৰ 7 - 0, আৰু শেষত আমি মাইনাছ কৰিম। তো কিমান হৈ যাব? এইটো 7 - 0 কিমান হৈ যাব? এনচাৰ 7 হৈ যাব। তো এইটোৱে হৈ যাব এই ৰাশিটোৰ আমাৰ এনচাৰ। ক্লিয়াৰ হৈছে আপোনালোকৰ? আহক এতিয়া আমি কেইটামান কুৱেশ্যন ছল্ভ কৰোঁ বদমাছ ঊলটো প্ৰয়োগ কৰি পিনে। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে? 100 ডিভিজন 2/5। যদি কিছুমানে ভাবিছে যে 5এ এই 100ক কাটি দিম কিমান? 20 বাৰ, আৰু 2ৰে 20ক হৰণ কৰি দিম, কিমান আহিব? 2 × 2 = 20, তো এনচাৰ হৈ যাব 10। যদি তেনেকৈ ভাবিছে, একেবাৰে ভুল ভাবিছে, এইটো ইয়াৰ ৰং এনচাৰ হ'ব। ইয়াক এনেকৈ নকৰে। ইয়াক কেনেকৈ কৰে? 100 এই যিটো ডিভিজন আছে ইয়াক আমি কৰি দিম মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে তাৰ পিছৰ যিটো সংখ্যা থাকিব, ডিজিট থাকিব, সেইটো কি হৈ যাব? ওলটি যাব বা ৰেচিপ্ৰকেল হৈ যাব। 2/5 আছিলে, মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে কিমান হৈ যাব? 5/2 হৈ যাব। এতিয়া আমি কি কৰিম? 2ৰে 100ক কাটিম, কিমান যাব? 2 × 50 = 100, তো কিমান হৈ যাব? 50 × 5, 5 × 5 = 25, আৰু এইপিনে 0। ইয়াৰ এনচাৰ হ'ব আমাৰ 250। এইটো হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ।
নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি দিছে 100 ডিভিজন 2/5 অফ 5 দিয়া আছে এতিয়া বদমাছ ৰুলৰ মতে প্ৰথমে আমি কি সলভ কৰিব লাগিব এই অফটো সলভ কৰিব লাগিব তাৰপিছত আমি ডিভিজনক সলভ কৰিম ঠিক আছে তে কেনেকৈ সলভ কৰিম 100 ডিভিজন 2/5 অফৰ জেগাত কি বহাম আমি মাল্টিপ্লিকেশ্যন আৰু 5 এতিয়ালৈকে আমি সলভ কৰা নাই জাষ্ট মাল্টিপ্লিকেশ্যন বহাইছোঁ এটা আমি ব্ৰেকেট দিছোঁ যাতে আমাৰ কোনো কনফিউজন নহয় নেক্সট ষ্টেপত আমি কি লিখিম 100 ডিভিজন 5 কেনসেল হৈ যাব কিমান হৈ যাব 5 × 5 আৰু এইটো 2 × 1 এইটো কিমান আহিব 2 আহি যাব এতিয়া 100ক আমি 2 ৰে ডিভাইড কৰি দিম তে কিমান আহি যাব এইটো হৈ যাব আমাৰ 50 ক্লিয়াৰ হৈছে বা এইটো আপোনালোকে এনেকৈ লিখিব পাৰে এই ষ্টেপটো মই ইয়াত দেখাইছোঁ 100 ডিভিজন আছে ইয়াক মাল্টিপ্লাই কৰি দিলে ই কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব মানে উল্টি যাব তে ই উল্টি গ'লে ইয়াৰ তলত 1 এটা আছে বুলি ধৰি লওক আপুনি তেতিয়া ই যেতিয়া উল্টি যাব তেতিয়া কি হৈ যাব এইটো 1/2 হৈ যাব সো 2 ৰে এইটো কিমান 100 কিমান যাব 50 বাৰ কাটিব পাৰিব এটা 50 × 50 কিমান হৈ যাব आंसर 50 আহিব ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যন 3 নম্বৰ চাওক ইয়াত কি দিছে 100 ডিভিজন 2/5 * 5 এতিয়া ইয়াৰ আগৰ কুৱেশ্যনটোত অফ আছিলে সেইকাৰণে আমি প্ৰথম অফক কৰিছিলোঁ তাৰপিছত আমি ডিভিজন কৰিছিলোঁ কিন্তু ইয়াত কি কৰিম আমি প্ৰথমে এই ডিভিজনক কৰিম তাৰপিছতে মাল্টিপ্লিকেশ্যন কৰিম ঠিক আছে তে কিমান হৈ যাব 100 এই ডিভিজনটো আছে ইয়াক আমি মাল্টিপ্লিকেশ্যন কৰি দিম মাল্টিপ্লিকেশ্যন কৰি দিয়াৰ লগে লগে কি হৈ যাব এইটো আমাৰ উলটি যাব তে কিমান হৈ যাব এইটো হৈ যাব আমাৰ 5/2 হৈ যাব আৰু এইটো আমাৰ মাল্টিপ্লাই হৈ থাকিব 5 এ থাকিব ক্লিয়াৰ হৈছে যে 2 ৰে আমি ইয়াক কাটিব পাৰিম 50 বাৰ তো কিমান হৈ যাব आंसर আমাৰ 50 * এইটো হৈ যাব আমাৰ 5 × 25 আৰু ইয়াত আমাৰ 5 × 25 125 আৰু লগতে এটা 0 তো ইয়াৰ आंसर কিমান আহিব 1250 1250 হৈ যাব ইয়াৰ কাৰেক্ট आंसर ক্লিয়াৰ হৈছে নেক্সট আমি এতিয়া কেইটামান সাইন ৰুল চাই লওঁ আমি প্ৰথম সাইন ৰুল চাম মাল্টিপ্লিকেশ্যন এতিয়া সব যেতিয়া আমাৰ দুটা নেগেটিভ নাম্বাৰ থাকিব আৰু তাক যেতিয়া আমি মাল্টিপ্লিকেশ্যন কৰোঁ তেতিয়া কি হৈ যায় হেতু আমাৰ পজিটিভ হৈ যায় এক্সাম্পল চাওঁ -5 লৈ লওক ইনটু -7 দুটা নেগেটিভ নাম্বাৰ হয় এতিয়া ইয়াক যদি আমি মাল্টিপ্লিকেশ্যন কৰোঁ কিমান হৈ যাব 35 আৰু আগত পজিটিভ যদি আমাৰ দুটা নেগেটিভ নাম্বাৰ থাকে আৰু তাক মাল্টিপ্লিকেশ্যন কৰা হয় তেতিয়া হৈ যায় আমাৰ পজিটিভ এটা যদি এটা নেগেটিভ আৰু এটা পজিটিভ হয় তেতিয়া কি হ'ব সব -5 ইনটু +7 ইয়াক যদি মাল্টিপ্লাই কৰোঁ ইয়াতে আছে এইটো পজিটিভ 7 এইটো নেগেটিভ 5 তে কিমান হৈ যাব এইটো -35 এটা নেগেটিভ আৰু এটা পজিটিভ তাক যদি মাল্টিপ্লাই কৰোঁ তেতিয়া হৈ যায় আমাৰ নেগেটিভ আৰু দুটাই যদি নেগেটিভ হয় তাক যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া হৈ যায় আমাৰ পজিটিভ ক্লিয়াৰ হৈছে আপোনালোকৰ আৰু যদি দুটাই পজিটিভ হৈ যায় তেতিয়া কি হ'ব 5 * 7 35 আৰু তেতিয়া আমাৰ কি হ'ব পজিটিভ হ'ব ক্লিয়াৰ হৈছে এতিয়া আমি এডিশনৰ সাইন ৰুলটো চাম এডিশনৰ সাইন ৰুলটো সহজ হয় সব ইয়াত কি কৈছে যেতিয়া দুটা পজিটিভ নাম্বাৰ থাকিব আৰু তাক যদি এডিশন কৰা হয় তেতিয়া আমাৰ কি হয় এড হ'ব এক্সাম্পল হিচাপে ধৰি ললো আমি 10 +7 দুটা পজিটিভ নাম্বাৰ +10 +7 আৰু তাক এড কৰিছোঁ আৰু হেতু কি হৈ যাব আমাৰ এডিশন হৈ যাব কিমান হৈ যাব আমাৰ 17 হৈ যাব এতিয়া কৈছে এটা পজিটিভ এটা নেগেটিভ আৰু তেহেতৰ মাজত যদি এড কৰা হয় তেতিয়া আমি কি কৰিব লাগে সাবট্ৰেক্ট কৰিবলগীয়া হয় আৰু এই বিগ যেটো ইয়াত লিখি থোৱা আছে ইয়াত কৈছে যেটো সংখ্যা ডাঙৰ সেই সংখ্যাটোৰ আগত যেটো চিন থাকিব সেই চিনটোৱে তাৰ সংখ্যাটোৰ আগত বহিব এক্সাম্পল চাম আমি এক্সাম্পল ললো আমি 15 +15 +-5 এটা ইয়ালে চাওক এতিয়া আমাৰ প্ৰথমতে কি আছিল এইটো হৈ যাব আমাৰ +15 এইটো হৈ যাব আমাৰ প্লাস আৰু এইটো মাইনাস এইটো হৈ আছে আমাৰ মাল্টিপ্লাই এটা প্লাসে মাইনাসে আমি কি পঢ়ি আছিলো প্লাস আৰু মাইনাস যেতিয়া মাল্টিপ্লাই কৰে কি হয় আমাৰ মাইনাস হয় তো এইটো হৈ যাব আমাৰ মাইনাস এতিয়া ইপিনে আছে +15 আৰু ইপিনে আছে -15 কোনটো ডাঙৰ +15 ডাঙৰ +15 আগত কি আছে প্লাস চিন আছে প্লাস চিন পাঠক এতিয়া আমি কি কৰিম সাবট্ৰেক্ট কৰিম 15 ৰ পৰা 5 গলে কিমান থাকিব 10 থাকিব তো এইটো হৈ যাব ইয়াৰ आंसर ক্লিয়াৰ হৈছে এতিয়া আকৌ নেগেটিভ
প্লাছ পজিটিভ তাক যদি আমি এড কৰা হয় তেতিয়া আমি ছাবট্ৰেক্টে কৰিব লাগিব আকৌ এবাৰ চাওঁ আমি এবাৰ আমি লৈ ল'লোঁ -20 প্লাছ এইটো লৈ ল'ম আমি +10 লৈ ল'ম এতিয়া চাওক ইয়াৰ আগত কি আছে এই ব্ৰেকেটটোৰ আগত কি আছে ব্ৰেকেট ক্লোজ হৈ আছে এইটো আমাৰ ইয়াৰ আগত কি আছে পজিটিভ চিন আছে যেতিয়া একো লিখা নাথাকে তেতিয়া ভাবি ল'ব ইয়াত পজিটিভ চিন আছে যিহেতু এটা ব্ৰেকেট ক্লোজ হৈ আছে তো ব্ৰেকেট ক্লোজৰ এই বাহিৰত কি আছে একো চিন নাই মানে ইয়াত পজিটিভ আছে তো পজিটিভ নিগেটিভ কিমান হৈ যায় আমাৰ নিগেটিভ হ'ব আৰু নিগেটিভ কিমান হ'ব এইটো আমাৰ 20 এইটো পজিটিভ আৰু ইয়াৰ ব্ৰেকেটৰ ভিতৰতো পজিটিভ কিমান হয় আমাৰ পজিটিভ হ'ব তো পজিটিভ 10 হ'ব এতিয়া কি কৈছে এতিয়া 20 আৰু 10 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ 20 ডাঙৰ মানে আৰু 20 আগত কি আছে মাইনাছ চিন আছে ইয়াত মাইনাছ পাতক এতিয়া আমাৰ কি কৰিব মাইনাছ কৰিব লাগে 20 পৰা 10 মাইনাছ কৰক কিমান থাকিব আমাৰ 10 থাকিব তো এইটো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে আপোনালোকৰ নেক্সট চাওঁ আমি নিগেটিভ যেতিয়া আমি এড কৰিম তেতিয়া আমাৰ কি হ'ব এডিশ্যন হ'ব আৰু সাইন কি আহিব আমাৰ নিগেটিভ আহিব এক্সাম্পল এটা চাই লওঁ আমি 15 -15 প্লাছ -10 লৈ ল'লোঁ এইটো আমি কেনেকৈ লিখিম ব্ৰেকেটৰ বাহিৰত কি চিন আছে পজিটিভ তো পজিটিভ নিগেটিভ কি হৈ যাব আমাৰ নিগেটিভ 15 এইটো পজিটিভ আৰু এইটো নিগেটিভ পজিটিভ নিগেটিভ কি হৈ যায় আমাৰ নিগেটিভ 10 এতিয়া দুটা নিগেটিভতে আছে আৰু তেতিয়া কি হয় যেতিয়া দুটা নিগেটিভ নাম্বাৰত যদি আমি এড কৰা হয় এইটো আমি এড কৰিছিলোঁ তেতিয়া কি হয় এডিশ্যন হ'ব আৰু নিগেটিভ চাইন আহিব সেইকাৰণে ইয়াত আমি নিগেটিভ কৰিম আৰু দুটাৰ মাজত এড কৰক 10 আৰু 20 মাজত এড কৰিলে 10 আৰু 20 এড কৰিলে কিমান হ'ব আমাৰ 25 হ'ব তো এইটো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে আপোনালোকৰ এই গোটেইকেইটা 1 2 3 আৰু 4 এইকেইটা ৰুলকেইটা যেতিয়া আমি কুৱেশ্যন চল্ভ কৰি গ'লে আমাৰ লাহে লাহে এই চাইন ৰুলটো আমাৰ ক্লিয়াৰ হৈ গৈ থাকিব এতিয়া আমি নিগেটিভৰ চাইন ৰুলটো চাম তাৰপিছত আমি কুৱেশ্যন চল্ভ কৰিম নিগেটিভ চাইন ৰুলত আমাক কি কয় দুটা পজিটিভ নাম্বাৰৰ মাজত যেতিয়া নিগেটিভ হ'ব তেতিয়া আমাৰ কি হ'ব ছাবট্ৰেক্ট হ'ব আৰু যিটো ডাঙৰ সংখ্যা আগত যিটো চিন থাকিব সেই চাইনটো বহিব এক্সাম্পল হিচাপে আমি লৈ ল'লোঁ 15 এইটো এটা পজিটিভ 15 মাইনাছ পজিটিভ 10 লৈ ল'লোঁ এতিয়া কি হৈ যাব চাওক ইয়াৰ আগত কি আছে পজিটিভ আছে তো পজিটিভ হ'ব আৰু এইটো নিগেটিভ পজিটিভ কি হৈ যাব নিগেটিভ হ'ব আৰু এইটো হৈ যাব 10 এতিয়া ডাঙৰ সংখ্যাটো চাওক ডাঙৰ সংখ্যাটো কি হয় আমাৰ 15 হয় তো 15ৰ আগত ইয়াত একো চিন নাই মানে পজিটিভ হয় ক্লিয়াৰ হৈছে ইয়াত 15ৰ আগত আমি একো চিন লিখা নাই তাৰমানে এইটো আমাৰ পজিটিভ হয় তো সবতছে ডাঙৰ কোনটো হয় 15 হয় 15ৰ আগত কি আছে আমাৰ পজিটিভ আছে তো সেইকাৰণে পজিটিভ পাতক আৰু এতিয়া মাইনাছ কৰক কিমান হ'ব 10ৰ 15ৰ পৰা 10 গ'লে কিমান থাকিব 5 থাকিব তো এইটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে নেক্সটটো চাওক পজিটিভৰ পৰা আমি এটা নিগেটিভ নাম্বাৰ মাইনাছ কৰিলোঁ তেতিয়া কি হয় আমাৰ এড হয় এইটো কেনেকৈ হৈছে এবাৰ চাওঁ আমি নাম্বাৰ লৈ ল'লোঁ +5 লৈ ল'লোঁ নিগেটিভ আৰু আমি -3 লৈ ল'লোঁ এতিয়া চাওক ব্ৰেকেটৰ আগত আমাৰ কি আছে একো চিন নাই মানে পজিটিভ চিন পজিটিভ কি হ'ব আমাৰ পজিটিভ হ'ব আৰু এইটো হৈ যাব আমাৰ +5 এইটো নিগেটিভ কি হৈ যায় মাল্টিপ্লাই হ'লে পজিটিভ হৈ যায় তো এইটো হৈ যাব কি আমাৰ পজিটিভ তো আমি ইয়াত এইটোৱে কৈছে এটা পজিটিভ এটা নিগেটিভ তেহেঁতৰ মাজত যদি মাইনাছ কৰা হয় তেতিয়া আমাৰ কি হয় এডিশ্যন হয় তো এডিশ্যন হ'ব তো কিমান হৈ যাব এনসাৰ এইটো হৈ যাব আমাৰ +8 হৈ যাব ক্লিয়াৰ হৈছে আপোনালোকৰ নেক্সট চাওঁ 3 নম্বৰটো নিগেটিভ নাম্বাৰ মাইনাছ এটা পজিটিভ নাম্বাৰ তেতিয়া কি হয় এডিশ্যনে হ'ব আৰু সাইন কি আহিব আমাৰ নিগেটিভ আহিব কেনেকৈ হ'ব আমি চাওঁ আমি লৈ ল'লোঁ -10 -7 এতিয়া কিমান হ'ব এইটো ল'ব আমি পজিটিভ লৈ ল'ম আমি 3 নম্বৰটো কৰিছোঁ +7 ল'লোঁ এতিয়া ইয়াৰ আগত কি আছে আমাৰ একো চিন নাই মানে পজিটিভ নিগেটিভ কি হৈ যাব আমাৰ নিগেটিভ 10 এইটো পজিটিভ এইটো নিগেটিভ এইটো হৈছে পজিটিভ নিগেটিভ কি হৈ যাব -7
7 এতিয়া কি কৰিম আমি এই দুটাৰ মাজত কি হ'ব এড হ'ব আৰু কি হৈ যাব সাইন আহিব আমাৰ মাইনাছ আৰু দুটা এড হ'ব এড হ'লে কিমান হৈ যাব এইটো হৈ যাব আমাৰ 17 ইয়াত হেতুকে কথা ক'লে এটা নিগেটিভ নাম্বাৰ মাইনাছ কৰিছোঁ এটা পজিটিভ নাম্বাৰ লগত এডিশ্যন হ'ব আৰু সাইন আহিব আমাৰ নিগেটিভ ক্লিয়াৰ হৈছে আপোনালোকৰ নেক্সট 4 নম্বৰটো চাওঁ দুটা নিগেটিভ নাম্বাৰৰ মাজত আমি সাবট্ৰেক্ট কৰিলে সাবট্ৰেক্ট হ'ব আৰু ডাঙৰ যিটো সংখ্যা হ'ব ডাঙৰ সংখ্যাৰ আগত যিটো সাইন থাকিব সেই সাইনটো বহিব এক্সাম্পল চাই লওঁ এটা আমি -15 ললোঁ মাইনাছ আৰু -5 ললোঁ এটা কি হ'ব ইয়াৰ আগত কি চিন আছে পজিটিভ আছে পজিটিভ নিগেটিভ 15 আৰু এইটো নিগেটিভ আৰু এইটো নিগেটিভ এটাৰ মাজত মাল্টিপ্লাই হ'লে কি হ'ব নিগেটিভ পজিটিভ প্লাস হৈ যাব আৰু হ'ব কিমান আমাৰ 5 এটা সবচে ডাঙৰ সংখ্যা কোনটো 15 নে 5 15 ডাঙৰ আৰু 15 আগত কি আছে নিগেটিভ আছে সো নিগেটিভ সাইন পাতক আৰু এটাৰ মাজত কি কৰিম এটা সাবট্ৰেক্ট কৰিম 15 পৰা 5 গলে কিমান থাকিব 10 থাকিব তো এইটো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে আপোনালোকৰ সাইন ৰুল আমি যিখিনি পঢ়িলো আমি মাল্টিপ্লিকেশন পঢ়িলো আমি এডিশন পঢ়িলো আমি সাবট্ৰেক্ট পঢ়িলো এই যিকিটা ৰুল কিটা পঢ়িলো যেতিয়া আমি কোৱেশ্চন সলভ কৰি যাম তেতিয়াহে আমাৰ তাৰ কনসেপ্টবোৰ ক্লিয়াৰ হ'ব প্ৰথমতে অলপ কনফিউজন থকা নিচিনা লাগিব পাৰে কিন্তু যেতিয়া আমি লাহে লাহে কোৱেশ্চন প্ৰেক্টিছ কৰি যাম কোৱেশ্চন প্ৰেক্টিছ কৰি যোৱাৰ লগে লগে আমাৰ সাইন ৰুলবোৰ ক্লিয়াৰ হৈ যাব হেয়ে আপোনালোকে বেছি ভয় নকৰিব কোৱেশ্চন বেছি প্ৰেক্টিছ কৰিব আপোনালোকৰ সাইন ৰুলবোৰ একেবাৰে ক্লিয়াৰ হৈ যাব আহক এতিয়া আমি কেইটামান কোৱেশ্চন সলভ কৰোঁ ফাৰ্স্ট কোৱেশ্চনটো দিছে এটো আমাৰ স্কয়াৰ ব্ৰেকেটৰ ভিতৰত আছে গুটেটো 100 division 5 division curly bracket 5 minus small bracket 10 division 5 তাৰপিছত আমি ক্লোজ কৰিছো curly bracket আৰু square bracket ইয়াক আমি সলভ কৰিম প্ৰথমতে আমি কি সলভ কৰিম বদমাছৰ মতে বদমাছটো আমি লিখি লৈছো বদমাছত আমি প্ৰথম কি সলভ কৰিম ব্ৰেকেট সলভ কৰিম আৰু ব্ৰেকেটৰ কোনটো স্মল ব্ৰেকেট সলভ কৰিম তাৰ মানে এটো সলভ কৰিম আমি কিমান হ'ব 100 division 5 division curly bracket 5 minus এটো আমি কি লিখিম ইয়াত 2 লিখিম তাৰপিছত আহি যাব আমাৰ স্মল ব্ৰেকেটটো আঁতৰি যাব এতিয়া থাকিব curly bracket আৰু এটো স্কয়াৰ ব্ৰেকেট ক্লোজ কৰিম ইয়াত আমি 2 কেনেকৈ পালো 10 division 5 এটো আমি কেনেকৈ লিখো 10/5 আৰু 5 এ 10ক কেইবাৰ যাব দুবাৰ যাব 5 2 10 তো হেকানে ইয়াত আমি 2 পাতিছো নেক্সট আমি কি ব্ৰেকেট সলভ কৰিম প্ৰথমতে আমি স্মল ব্ৰেকেট তাৰ পিছত আমি সলভ কৰিম কাৰ্লি ব্ৰেকেট তাৰ মানে এটো সলভ কৰিম তো কিমান হ'ব আমাৰ 100 ডিভিজন 5 ডিভিজন 5 ৰ পৰা 2 গলে কিমান থাকিব আমাৰ থাকিব 3 এতিয়া আহি যাব আমাৰ এটো স্কয়াৰ ব্ৰেকেট এতিয়া সক ইয়াটো ডিভিজন আছে প্ৰথমতে আপুনি 100 টো পাতি লওক যেতিয়া আপোনালোকে এই ডিভিজনটোক মাল্টিপ্লাই কৰিব তেতিয়া এটো কি হৈ যাব এটো উলটি যাব আৰু ইয়াৰ তলত এটা কি আছে 1 এটা আছে বুলি ধৰি লওক তো কিমান হৈ যাব এটো মাল্টিপ্লাই কৰিলে এটো হৈ যাব 1/5 তাৰ পিছত আকৌ এটা ডিভিজন আছে ইয়াকো যদি আপোনালোকে মাল্টিপ্লাই কৰে এটো আসলে 3 ইয়াৰ তলত এটা 1 আছে বুলি ধৰি লওক ই উলটি যাব ই হৈ যাব কিমান 1/3 তো কিমান হৈ যাব এটো 5 ৰে 100ক যাব আমাৰ 20 বাৰ আৰু না যায় তো आंसर হৈ যাব আমাৰ 20/3 তো এটো হৈ যাব কোৱেশ্চন 1 ৰ 20/3 आंसर কাৰেক্ট आंसर ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে 2 মাইনাছ স্কয়াৰ ব্ৰেকেট 2 মাইনাছ কাৰ্লি ব্ৰেকেট 2 মাইনাছ 2 এটো হৈ যায় আমাৰ ইনটু হৈ আছে দেই 2 + 2 স্মল ব্ৰেকেট ক্লোজ কৰিলো তাৰপিছত কাৰ্লি ব্ৰেকেট ক্লোজ কৰিলো তাৰপিছত স্কয়াৰ ব্ৰেকেট ক্লোজ কৰিলো প্ৰথমতে আমি বদমাছ ওলামতে কি স্মল ব্ৰেকেট সলভ কৰিম কিমান হৈ যাব 2 মাইনাছ 2 মাইনাছ আমি কি কৰিম স্কয়াৰ ব্ৰেকেট আহিব মাইনাছ তাৰপিছত কাৰ্লি ব্ৰেকেট 2 এটোক আমি সলভ কৰিম এটো কিমান 2 + 2 কিমান হৈ যাব 4 হৈ যাব আৰু এটো কি হৈ আছে ইয়াত মাল্টিপ্লাই হৈ আছে তো আমি আপনি মাল্টিপ্লাই চিন্তা এনেকৈ দিবও পাৰে ঠিক আছে ইয়াত এটো আহিব তাৰপিছত আমি স্কয়াৰ ব্ৰেকেট ক্লোজ কৰিম নেক্সট স্টেপত কি লিখিম 2 মাইনাছ 2 আমি প্ৰথমে এটা কি সলভ কৰিম মাল্টিপ্লিকেশন তো এটো কিমান হৈ যাব 2 4 8 - 8 এটো ক্লোজ কৰি দিম আমি
এইটো স্কোৱাৰ ব্ৰেকেটে ক্লোজ কৰিম নেক্সট আমি লিখিম 2 মাইনাছ 2 এতিয়া চাওক 2ৰ আগত এই ব্ৰেকেটটোৰ আগত 2ৰ আগত কি আছে এইটো পজিটিভ আছে আৰু এইটোৰ আগত কি আছে এইটো আমাৰ নিগেটিভ আছে তো পজিটিভ এইটো নিগেটিভ তো আমি কি হ'ব এইটো সাবট্ৰেক্ট কৰিব লাগিব আৰু ডাঙৰ সংখ্যাটো যিটো থাকিব সেই সংখ্যাটোৰ সাইনটো আহিব এতিয়া ইয়াত ডাঙৰ সংখ্যা কিমান আছে 8 আছে আৰু এইটোৰ আগত কি সাইন আছে নিগেটিভ আছে তো এইটো আমি কাৰ্লি ব্ৰেকেটৰ আগত কি কাৰ্লি ব্ৰেকেট দিলাম তাত আমি মাইনাছ চিন দিম আৰু এইটো সাবট্ৰেক্ট কৰিম 8ৰ পৰা 2 গ'লে কিমান থাকিব আমাৰ 6 থাকিব তো -6 থাকিব ইয়াত ক্লিয়াৰ হৈছে নেক্সট ষ্টেপত আমি যাম 2 স্কোৱাৰ ব্ৰেকেট 2 এতিয়া চাওক এইটো মাইনাছ এইটো ব্ৰেকেটৰ ভিতৰত মাইনাছ আছে দুটা এতিয়া মাল্টিপ্লাই হ'ব তো মাইনাছে মাইনাছে মাল্টিপ্লাই কৰিলে কি হৈ যায় প্লাছ হৈ যায় তো কিমান হৈ যাব এইটো +6 হৈ যাব নেক্সট ষ্টেপত 2 মাইনাছ 2 + 6 কিমান হৈ যাব 8 হৈ যাব এতিয়া আমি ব্ৰেকেটটো উঠাই দিব পাৰিম এতিয়া কি হ'ব আমাৰ চক 2ৰ আগত একো সাইন নাই মানে এইটো পজিটিভ আৰু এইটো হৈ আছে আমাৰ 8 তাৰ আগত কি আছে নিগেটিভ তো পজিটিভ নিগেটিভৰ মাজত যদি মাইনাছ সাইন থাকে তেতিয়া আমি কি কৰিব লাগে সাবট্ৰেক্ট কৰিব লাগে আৰু যিটো ডাঙৰ সংখ্যা থাকে তাৰ আগত যিটো সাইন আহে সেই সাইনটো আমি প্ৰথম পাতিব লাগে এতিয়া ইয়াৰ 2 আৰু 8ৰ ভিতৰত 8টো ডাঙৰ তাৰ আগত কি সাইন আছে নিগেটিভ আছে তো নিগেটিভ সাইন পাতিম বা মাইনাছ সাইন পাতিম আৰু এইটো সাবট্ৰেক্ট কৰিম 8ৰ পৰা 2 গ'লে কিমান থাকিব আমাৰ 6 থাকিব তো এইটো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ তো এই ৰাশিটোৰ আমাৰ কাৰেক্ট এনসাৰ কিমান হৈ যাব -6 ক্লিয়াৰ হৈছে এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম কুৱেশ্যন 3 একেবাৰে সহজ আপোনালোকে এইটো কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ এনসাৰ কিমান হ'ব এইটো মই নকৰোঁ এনেকুৱা ষ্টেপটো মই লাষ্ট কুৱেশ্যনত কৰিছিলোঁ আপোনালোকে এইটো কমেণ্ট ছেকশ্যনত জনাব এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম আকৌ 4 নম্বৰ কুৱেশ্যন কৰিম এতিয়া 4 নম্বৰ কুৱেশ্যনটো কেনেকৈ হ'ব প্ৰথমতে আমি কি সলভ কৰিম ব্ৰেকেট সলভ কৰিম আৰু ব্ৰেকেটৰ ভিতৰত আমাৰ কি অপাৰেশ্যন আছে সেইটো মেটাৰ নকৰে আমি প্ৰথমে ব্ৰেকেটে সলভ কৰিম তো কিমান হৈ যাব এইটো 169 ডিভিজন 13 তো কিমান হৈ যাব এইটো হৈ যাব আমাৰ 13 কেলে 13 হ'ব 169ক 13 টাইমছ যায় ঠিক আছে তো এইটো হৈ যাব আমাৰ 13 তাৰপিছত পাতিম আমি ডিভিজন 13 × 12 এতিয়া এইটো আমি এতিয়া প্ৰথমতে আমি ডিভিজন কৰিম তাৰপিছত মাল্টিপ্লিকেশ্যন ডিভিজন কৰিলে আমাৰ কিমান হ'ব এইটো হৈ যাব 1 মানে 13 ডিভিজন 13ক আমি এনেকৈ লিখিব লাগিব পাৰিব এনেকৈ লিখিব পাৰিম 13/13 কিমান যাব 13ক 1 টাইম যাব সেইকাৰণে 1 লিখিলোঁ × 12 তো কিমান হৈ যাব 1 × 12 কিমান হৈ যাব 12 হৈ যাব তো ইয়াৰ কাৰেক্ট এনসাৰ কিমান হ'ব 12 হৈ যাব ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া আমি শেষৰটো কুৱেশ্যন কৰিম শেষৰটো কুৱেশ্যন চাওক 1001 ডিভিজন 11 of 13 তো বদমাছ ওলোৱা মতে প্ৰথম কোনটো কৰিম আমি অফক কৰিম অফক সলভ কৰিব লাগিব তো কিমান হ'ব তোমাৰ 1001 ডিভিজন 11 এটা অফৰ প্লেছত আমি কি বহাম মাল্টিপ্লিকেশ্যন 13 এতিয়া এইটো আমি সলভ কৰিম এইটো এই মাল্টিপ্লিকেশ্যনটো কিহৰ এইটো আমাৰ অফৰ মাল্টিপ্লিকেশ্যন সেইটো আমি কৰিম এতিয়া সেইকাৰণে আমি ব্ৰেকেটটা দি ল'লোঁ কিমান হৈ যাব এইটো 1001 ডিভিজন 11 লগত 13 মাল্টিপ্লাই কৰিলে কিমান হ'ব 11 13 3 1 3 1 3 4 1 143 আহিব এতিয়া 143 1001ক কিমান বাৰ যাব ইউনিট ডিজিটত আমাৰ 1 আছে ন 3 7 যদি লওঁ কিমান আহিব 7 3 × 21 2 28 30 3 ইয়েছ তো ইয়াৰ এনসাৰ আহিব আমাৰ 7 তো এই ৰাশিটো আমাৰ এনসাৰ কিমান আহিব 7 ইজ দি কাৰেক্ট এনসাৰ এইটো আমাৰ শেষৰ কুৱেশ্যন আছিলে ইয়াৰ পিছত মই সিম্পলিফিকেশ্যনৰ PYQ আৰু প্ৰেক্টিছ কুৱেশ্যন আনি থাকিম আৰু আপোনালোকৰ যিটো সাইন ৰুল থাকিলে সাইন ৰুলবোৰ আপোনালোকে কুৱেশ্যন যিমানে প্ৰেক্টিছ কৰিব সাইন ৰুলবোৰ সিমানে ক্লিয়াৰ হৈ গৈ থাকিব তাৰ কাৰণে আপোনালোকে বেছি ভয় খাব নালাগে প্ৰেক্টিছ কৰি গৈ থাকিলে সেইখিনি পুৰা ক্লিয়াৰ হৈ গৈ থাকিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আজিলৈ ইমানটোৱে ধন্যবাদ